নমস্কাৰ বন্ধুসকল, মই মনোজৰ আৰু মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, যিসকল বন্ধু বান্ধৱীসকলে SSC GDৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছিল আৰু PET কোৱালিফাই কৰিছে, ইতিমধ্যে তেওঁলোকৰ নাম শ্বৰ্ট লিষ্টত আহি গৈছে ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেলৰ কাৰণে যোনটো শ্বৰ্ট লিষ্ট দিছিলে SSC আৰু 30 তাৰিখৰ দিনাখন, সেই লিষ্টত যিসকলৰ নাম আহিছে তেওঁলোকৰ কাৰণে আজি আকৌ SSCয়ে নটিফিকেশ্যন এখন দিছে যে যিহেতু ছেকেণ্ড উইকৰ পৰা টেণ্টেটিভলি চিডিউল কৰা আছিলে মেডিকেলৰ, চ' ঠিক তেনেকৈ টেণ্টেটিভলি এটা ডেট তেওঁলোকে আজি নটিফিকেশ্যনত দিছে। অফিচিয়েল নটিফিকেশ্যনত দিছে ডেটটো যে 17 তাৰিখে। ইয়াত নটিফিকেশ্যনত উল্লেখ কৰিছে যে 17 জুলাইৰ পৰা মেডিকেলটো আৰম্ভ হ'ব, মেডিকেল টেষ্টটো। চ' বন্ধুসকল, আপোনালোকে CRPৰ ৱেবছাইটত যিটো অফিচিয়েল ৱেবছাইট আছে, সেই ৱেবছাইটত গৈ আপোনালোকে চেক কৰিব পাৰে যে CRPFৰ ৱেবছাইটত SSC GDৰ নটিফিকেশ্যনটো, আৰু তাতে স্পষ্টভাৱে লিখা আছে যে 17 তাৰিখৰ পৰা অহা 17 জুলাইৰ পৰা টেণ্টেটিভলি চিডিউল কৰা আছে যে মেডিকেল টেষ্টৰ কাৰণে। চ' বন্ধুসকল, আপোনালোক যিহেতু এটা ডেট পাই গ'ল, হয়তো কনফাৰ্ম 17 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, নতুবা 2-এদিন পিছুৱাই দিব পাৰে। SSCৰ কোনো ঠিক নাই। এনেকুৱা ডেট 2-3বাৰ বহুতবাৰ দিছে আৰু পিছুৱা পষ্টপনো কৰিছে। চ' আপোনালোকে মানি ধৰক যে 17 তাৰিখৰ পৰাই কনফাৰ্ম মেডিকেল টেষ্টটো হ'ব। চ' আপোনালোকৰ যিখিনি কৰিবলগীয়া আছে ডকুমেণ্ট যিখিনি যোগাৰ কৰিব আছে, ডকুমেণ্টখিনি যোগাৰ কৰি লওক, এনেক্সাৰখিনি বনাই লওক আৰু ডমিচাইল বনাই লওক। আপোনালোকৰ যিখিনি ডকুমেণ্ট বনাবলগীয়া আছে সেইখিনি সম্পূৰ্ণকৈ কমপ্লিট বনাই লওক, আৰু মেডিকেল যিখিনি কাৰেকশ্যন কৰিবলৈ আছে সেইখিনি কৰাই লওক সোনকালে। সময় একেবাৰে নাই হাতত, কেৱল 2 সপ্তাহ বুলি ক'ব লাগিব। চ' এইটোৱে আছিল আপোনালোকৰ কাৰণে এটা ভাল খবৰ বুলিয়ে ক'ব লাগিব, কাৰণ যিমান আপোনালোকে অপেক্ষা কৰি আছিলে সেই অপেক্ষাৰ ডেটটো ইতিমধ্যে দি দিছে। যদি আপুনি ভিডিঅ'টি ফাৰ্ষ্ট টাইম চাইছে তেনেহ'লে ভিডিঅ'টি লাইক কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।